নমস্কাৰ বন্ধুসকল, সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ চেনেল বিউটি বন্ধু তৃপ্তিশালী। বন্ধুসকল, ভালে কেইদিন অন্তত আপোনালোকলৈ আকৌ পুনৰ ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। কিছুমান কামৰ বাবে অলপ ব্যস্ত আছিলোঁ, গতিকে আপোনালোকৰ ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ। পুনৰ আজিৰ পৰা আকৌ আৰম্ভ কৰিছোঁ। আপোনালোকলৈ 2-3 দিনৰ মূৰে মূৰে এতিয়া ভিডিঅ' আগবঢ়াই যাম। আগত মই যিটো এডভাৰটাইজ আগতে কৰিছিলোঁ যে মাৰ পৰা পা আমি খুব সহজতে কেনেদৰে উলিয়াব পাৰিম। আজি আপোনালোকক আচলতে মই এখন স্কুলত ক্লাছো কৰি আছোঁ, যিখন বাহিৰ লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰ আমাৰ যোৰহাট তৰাজান সোণাৰীগাঁৱত অৱস্থিত। যদি আপোনালোকে মোৰ ভিডিঅ'টি আজি প্ৰথম চাইছে তেনেহ'লে মোৰ চেনেলটোতো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ যিটো যোৰহাটস্থিত তৰাজান সোণাৰীগাঁও বাহিৰ লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰটি আছে, আপোনালোকে তালৈ আহিব পাৰে। মই তাতো অলপ শিকাই আছোঁ, আপোনালোক আহিব। আৰু খুব কম দিনৰ ভিতৰতে অনলাইন বাহিৰ শিক্ষাৰ পাঠদান আমি আৰম্ভ কৰিম বাহিৰ লোকবাদ্য প্ৰশিক্ষণৰ যোগেদি। গতিকে আপোনালোকে মোৰ চেনেলটো চাই থাকিব, ভিডিঅ'খিনি চাই থাকিব। আহক তেনেহ'লে আমি পলম নকৰোঁ, আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি ভিডিঅ'টি কৈছোঁৱে যে মাৰ পৰা পা খুব সহজতে আমি কেনেকৈ উলিয়াব পাৰিম। এইটো এটা বেজ বাঢ়ি ল'লোঁ মই। আমি চা ইয়াতে বজাওঁ, চা ৰে গা মা কওঁতে আমি ইয়াৰ আধা অংশ খুলি দিছোঁ, আধা অংশটো খুলি দিছোঁ। আমি যেতিয়া কৈ থাকোঁ চা ৰে গা মা, মা কওঁতে আটাইকেইটা আঙুলি এনেকৈ, মা কওঁতে এনেকৈ আটাইকেইটা আঙুলি যিহেতু খোল খাই যায়, আকৌ ঘপককৈ মানে এনেদৰে বন্ধ কৰিবলৈ আমি অকণ দিগদাৰ হয়। তেতিয়া মানে কি হয়, কোনোবা এটা আঙুলি হয়তো ফুটাটোত ভালকৈ নপৰিব, অকণমান দাং খাই থাকিব, কোনোবা এটা এনেকৈ থাকিব। আৰু কি হয়, পা বুলি কওঁতেতো আটাইকেইটা বন্ধ কৰি দিব লাগিব। গতিকে ইমান পটককৈ আপোনালোকৰ নতুন শিকাৰুখিনিৰ কাৰণে, বিগিনাৰ্ছৰ কাৰণে ইমান সহজ নহয়। গতিকে আপোনালোকে কি কৰিব, যিহেতু আমি ইয়াৰ পৰা চা বজাম, চা ৰে গা, এই চা ৰে গা কওঁতে এই আঙুলিটো আমি ধৰি দিলেও কিন্তু মাৰ মানে বেলেগ স্বৰটো বেলেগ নোলায়। গতিকে চা ৰে গা কওঁতে আমি এই দুটা আঙুলি এইফালে পেলাই দিব পাৰোঁ। মা, তেতিয়া মানে কি হয়, এই আঙুলিটো থাকিব, এইটো আঙুলি থাকিব আৰু এই আঙুলিটো থাকিব। এই তিনিটা আঙুলি আমি পটককৈ পেলাব পাৰিম। পা পা, ইতিমধ্যে আমি এইটো বন্ধ কৰি থৈ আহিলোঁ, এই দুটাটো বন্ধ কৰি লৈ আহিলোঁ এফালৰ পৰা। চা ৰে গা গা কওঁতে এইকেইটা বন্ধ হৈ গ'ল। আটাইকেইটা বন্ধ কৰিলে দিগদাৰ হয় পটককৈ খোল খাম। আচলতে গোটেইটো সম্পূৰ্ণ যেতিয়া আমি খুলি দিওঁ সেইটো মা হয়, কিন্তু এই দুটা আঙুলি যদি বন্ধ কৰি দিওঁ তেতিয়াও কোনো সমস্যা আহি নপৰে। গতিকে আপোনালোকে চা ৰে গা কওঁতে এইটো আঙুলি ইয়াত পেলাই দিব। তেতিয়া আৰু খুব আঙুলিখিনি বহুত ওপৰলৈ এনেকৈ দাঙি নিদিব, সিহঁতক অলপ ওচৰতে থ'ব, যাতে আমি পটককৈ এনেকৈ থ'ব পাৰোঁ। দেখুৱাই দিছোঁ এবাৰ কেনেকৈ চাওক। ইতিমধ্যে এই দুটা আঙুলি মই পেলাই দিছোঁ, দেখিছে? এতিয়া বন্ধ কৰি দিছোঁ, মই গা বজাই দিলোঁ, কিন্তু স্বৰ একেটাই থাকিব। একো সলনি নহয়। গতিকে আপোনালোকে এই দুটা এনেদৰে পেলাই দিব পাৰিব। মা কওঁতে এইটো আঙুলিও পেলাই দিলোঁ, দেখিছে? একো স্বৰ সলনি নহ'ল, মা সলনি নহ'ল, একেটাই হৈ আছে না? এইটোও বন্ধ কৰি দিলোঁ, এই দুটা বন্ধ কৰিলোঁ হয়, এইটোও বন্ধ কৰি দিলোঁ, তাৰপৰা মা বজালোঁ, একো সলনি নহয় স্বৰটো। গতিকে এই দুটাহে বন্ধ কৰিব লাগিব আমি। পাত, দেখিছে? চা ৰে গা মা পা মা কৈ এই দুটা আঙুলি বন্ধ কৰিলে হয়। আটাইকেইটা পটককৈ বন্ধ কৰিলে দিগদাৰ হয়, আমাৰ আটাইকেইটা ফুটা বন্ধ হৈ নাযায়। গতিকে আপোনালোকে এনেদৰে বজাবলৈ চেষ্টা কৰিব, মাৰ পৰা পা খুব সহজতে ওলাব। আকৌ দেখুৱাই দিছোঁ।
কৰোঁতে এইকেইটা বন্ধ হৈ থাকিব। দেখিছে মা এনেকৈ খুলি নবজাব হ'ব। খুব সহজ পদ্ধতি এটা আপোনালোকক শিকাই দিছোঁ। আপোনালোকে এনেদৰে বজাব চেষ্টা কৰিব, নিশ্চয় মাৰ পৰা পা খুব সহজতে ওলাব। এনেকৈ নবজালেও হ'ব, আটাইকেইটা আমি এনেকৈ খুলি নিদিলেও হ'ব। এইকেইটা বন্ধ থাকিলেও এটা চৰি ওলাব। দেখিছে এইটো এইটো হ'ব মা, শুদ্ধ মা এইটো ওলাব। এইটো যদি আটাইটো গোটেইকেইটা সম্পূৰ্ণ খোলাই দিওঁ তেতিয়াতো তীব্ৰ মা হ'ব। আগতে মই কৈছোঁৱেই, মোৰ টিউটৰিয়েলখিনি আপোনালোকে চাই থাকিব আৰু নিশ্চয় বাঢ়ি শিকিবলৈ আপোনালোকৰ খুব সহজ হৈ গৈ থাকিব। এতিয়া মাটো খুব সহজতে উলিয়াব পাৰিব। মানে কি হয়, আটাইকেইটা আঙুলি খুব কষ্ট হয় দিওঁতে। এতিয়া এই তিনিটা বন্ধ কৰি পিনে আমি এনেকৈ মাটো উলিয়ালে খুব সহজ হ'ব। গা ৰে চা, গা কওঁতে এইকেইটা লাহেকৈ দাঙি দিব, চা হৈছে। গতিকে আপোনালোকে এনেদৰে প্ৰেক্টিছ কৰক, মাৰ পৰা পা শুদ্ধভাৱে ওলাব। এনেদৰে প্ৰেক্টিছ কৰিব আপোনালোকে, কেতিয়াও কোনোদিনে মাৰ পৰা পা ওলাওঁতে খেলি মেলি নহয়। আৰু মই কৈছোঁ যে এটা হেঁচা থাকে ঠোঁটোত, সেই হেঁচাটোৱে আমি ইয়াত প্ৰয়োগ কৰি থাকিব লাগিব। থু থু বা টু টু ৰু ৰু কৰিও আমি বজাব পাৰোঁ, একো কথা নাই। কিন্তু যিটো হেঁচা, সেই হেঁচাটো থাকিলেহে এই মাৰ পৰা পাটো বাজিব। ঠোঁটো যদি একেবাৰে শ্ল' হয়, মানে জোৰ হেঁচা নপৰে অকণমান হ'লেও, তেতিয়া পাটো কিন্তু নোলাব। আমাৰতো ওলাই গৈছে পটককৈ, এনেকুৱাবিলাক মাত ওলাই গুচি যাব। সেই হেঁচাটো থাকিব লাগিব। প্ৰেক্টিছ কৰক, নিশ্চয় আপোনালোকৰ আহি যাব। আৰু আজিলৈ এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ। আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত খুব সোনকালেই উপস্থিত হ'ম। আৰু বহু কেইদিন ভিডিঅ' দিব নোৱাৰাৰ বাবে মনটো মই নিজেই দুখিত। গতিকে আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'খিনি চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ থাকিব, লাইক নকৰাকৈ থাকিব আৰু কমেণ্ট নিশ্চয় কৰি যাব। তেতিয়াহ'লে আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ উপস্থিত হ'ম। নমস্কাৰ।